Guys, welcome to our YouTube channel. পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ মই মিছেছ আৰু এখেত মিষ্টাৰে আহিছোঁ আজি ৰাতিপুৱাই আৰু বহুত দিনৰ মূৰত ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু দেখিছে মই আগতকৈ বহুত শকত হৈ গ'লোঁ বহুত শকত হৈ গ'ল মানে বহুত দিন ব্লগ দিব পৰা নাছিলোঁ আৰু মানে কি টাইম নাপাওঁ আৰু সেইটো কাৰণে আমাৰ চেনেলটো তেনেকৈ বন্ধ হৈ থকা নিচিনা হৈছে আৰু আজি বহুত দিনৰ পিছত ওলাই আহিছোঁ ভালো লাগিছে আৰু আপোনালোক দেখুৱাম আৰু ৰাতিপুৱা আজি মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছোঁ আৰু আপোনালোক কেনে আছে জনাব কমেণ্টত জনাব একচুৱেলি আমাৰ সাপেক্ষিত কি হয় মানুহে মানে কি ব্ৰিজৰ ওপৰেদি যায় আৰু আমি একচুৱেলি ব্ৰিজৰ তলতে আমাৰ ঘৰ সেইটো কাৰণে আমি তলেদি এতিয়া আহিছোঁ আগতে এইটো মিল আছিলে আপোনালোকে দেখিছে এইটো মিলটো এইটো এতিয়া বন্ধ হৈ গ'ল আৰু আজি যাম ওপৰেদিও দেখাম বাৰু ৰাস্তাটো হয়তো আগত মই তেনেকৈ দেখুওৱা নাই ভিডিঅ'টো মানে কি ভিডিঅ'ত দেখুওৱা নাই যে ব্ৰিজখন আমাৰ সাপেক্ষিত যিখন ব্ৰিজ হ'ল সেইখন মই দেখুওৱা নাই এনেই আপোনালোকে পিছফালে দেখিছে সেইখন ব্ৰিজ তো দেখুৱাই আছোঁ আপোনালোকক আমাৰ এতিয়া এখন মানে খটখটি বুলি ক'ব লাগিব খটখটি এটা আছে যিটো মানে কি ব্ৰিজৰ ওপৰত মানে ওপৰত উঠিব পৰাকৈ খালি বহুত ভাগৰ লাগে ইয়াত বহুত ভাগৰ লাগে ইমানেই কষ্ট মানে উঠাটো ওপৰলৈ দেখিছে নে কেনেকৈ ৰাউণ্ড ৰাউণ্ড ঘূৰিব লাগে আৰু এটা এতিয়া ওপৰ পাই গ'লো এতিয়া আপোনালোকৰ ব্ৰিজখন চাম দেই দেখিছে এখন ব্ৰিজ এয়া আছে সাপেখাতি এইফালে আছে ষ্টেচন এইটো ষ্টেচন দেখিছে ন এইফালে আমাৰ ঘৰৰ ওচৰতে পৰে ষ্টেচনটো এইটো ষ্টেচন মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ ব্ৰিজখনত কিন্তু ইমানেই ভাগৰ লাগে ন এখন মানে সেই তলৰ পৰা যেতিয়া উঠিছোঁ আপোনাৰ দেখিছে তেতিয়াও মানে ভাগৰ লাগে আৰু সেইখনত খোজকাঢ়ি দিলেও ভাগৰ লাগে মানে এটা ভাল মানে এক্সাৰচাইজ হৈ যায় আৰু তুমি কিবা খাবা কাইলৈ আহিবা নাই কাইলৈ আহিমতো আজি ফাৰ্ষ্ট আৰম্ভ কৰিছোঁ মানে কৈছে বোলে গাটো বোলে বহুত ডাঙৰ হৈ গৈছে তোমাৰ বুলি কৈছে সেইটো কাৰণে এক্সাৰচাইজ কৰিবলৈ কৈছে আৰু সেইকাৰণে কৰিছোঁ সেইকাৰণে এক্সাৰচাইজ কৰিব লাগিব এতিয়া মানে ব্ৰিজখন এইফালৰ পৰা যদি উঠি যায় মানে সিফালে দেখিছে না আপোনালোকে মানে কি আছে নাই গমেই নাপায় একদম মানে কি আকাশলৈ যোৱাৰ নিচিনা লাগে আৰু যেনেকৈ সেই বগীবিলখন মানে লাগে যে আকাশলৈ গৈ আছোঁ তেনেকুৱাই লাগে আৰু বহুত মানুহ আহে ইয়ালৈ খোজকাঢ়িবলৈ ৰাতিপুৱা কিন্তু আজি হয়তো অলপ লেট হ'ল আমাৰ আহোঁতে মৰ্ণিং ৱাক কৰিবলৈ আহি পিনে আমি দুজনে বহিহে লৈছোঁ তুমি এক্সাৰচাইজ কৰা এক্সাৰচাইজ কৰোঁ আৰু মানে কি ব্ৰিজখন বহুত থিয় মানে সেইটো কাৰণে বহুত ভাগৰ লাগে আৰু
তো অলপ বহি লওঁ, তাৰপিছত আমি এক্সাৰচাইজ অলপ কৰিম, দেখাম আপোনালোকক এক্সাৰচাইজ কি কৰিম মানে। নেজানে এক্সাৰচাইজ কৰিবলৈ, তুমি কি এক্সাৰচাইজ কৰিবা? তাৰপিছত আমি যাম আৰু ভিডিঅ'টো মানে কেনেকুৱা পালে ক'ব। আজি বহুত দিনৰ পিছত দিছোঁ, মানে কি দিওঁ কি মানে কওঁ তেনেকুৱা লাগিছে মানে। বহুত দিন আজি 4-5 মাহ হৈ গ'ল ন, তেনেকুৱা লাগিছে মানে। আচলতে আমাৰ ওচৰত একো কণ্টেণ্টেই নাই, কি দিম মানে, আৰু বহুত দিন ক'তো যোৱাও হোৱা নাই তেনেকৈ। তো ভাবিলোঁ এইটোকে মানে ভিডিঅ' আকাৰ যদি দেখাওঁ, জাষ্ট যদি মানে আমি আমাৰ মুখকেইখনহে দেখাব বিচাৰিছোঁ আচলতে, যে আমি চেনেলটো জীয়াই ৰাখিব বিচাৰিছোঁ মানে। বছ ইমানে আৰু, বেলেগ একো নাই। আৰু কি হয়, বহুত দিন নিদি মানে কি কওঁ কি নকওঁ লাগিয়ে গৈছে, দেখিছে আপোনালোকে। আৰু দেখাবলগীয়া একো আৰু নাই, দেখাবলৈ একো নাই, জাষ্ট মানে অকল ব্ৰিজখন দেখাইছোঁ। আমাৰ হাপেকিটিত মানে ধৰি লওক এতিয়া মানে কি ব্ৰিজখন বনোৱাৰ আগততো তলফালেদি যে ৰাস্তা আছিলে, ট্ৰেইন আলি এনেকৈ লেভেল ক্ৰচিং দি পাৰ হ'ব লাগিছিলে। কিন্তু এতিয়া ব্ৰিজখন বনাই যথেষ্ট সুবিধা হ'ল। কিন্তু কি হ'ল, যিটো আমাৰ ষ্টেচনৰ তিনিআলি আছিলে, সেই তিনিআলিটোত মানে ধৰি লওক এতিয়া দোকান চোকানবোৰ নাইকিয়া হ'ল আৰু মানে কি হ'ল, বৰ জংঘল টাইপৰ হৈ গ'ল এতিয়া। কাৰণ কেলৈ সেইটো এতিয়া বন্ধ হৈ গ'ল। আৰু কি ক'ম, সেয়াই আৰু ওলাই আহিছোঁ, ভাল লাগিছে বহুত। মানে কি ৰাতিপুৱা একচুৱেলি শুই উঠা নহয়, আজি ফাৰ্ষ্ট শুই উঠিছোঁ যেতিয়া। মানে ৰাতিপুৱা মই একচুৱেলি উঠিবই নোৱাৰোঁ, কিন্তু আজি উঠি পিনে অলপ বোলো খোজকাঢ়োঁ। আৰু এটা কথা কি জানে নাই, এতিয়া ধৰি লওক এইটো আমাৰ হাইৱে হয়, নেশ্যনেল হাইৱে 52B বুলি কয়। এতিয়া দেখিছেনে আপোনাক মই এতিয়া মানে ভিডিঅ'ত দেখাইছোৱে যে গৰু দেখিছেনে কেনেকৈ ৰাস্তাত শুই থাকে, আৰু সদায় এটা মৰিছে, আৰু বহুত মানুহৰ এক্সিডেণ্ট হৈছে। তাৰমানে যিসকল মানে গৰুৰ মালিক আছে, তেওঁলোকে গৰুখিনি যদি গোহালিত বান্ধে, আজি হয়তো এক্সিডেণ্টো নহয় আৰু এনেকৈ গৰু মৰিবলগীয়াও নহয়। এতিয়া দেখিছে কিমানখিনি ইয়াত, এতিয়া ধৰি লওক ইয়াতে আছে 5-6টামান গৰু দেখিছে। তো এটা মৰি আছে তাত, আৰু আগতো কালি এটা মৰিলে, সেইটো লৈ গ'ল বাৰু। এনেকেই মানে কি গৰু এক্সিডেণ্ট হয়, গৰুও মৰে, মানুহো কেতিয়াবা দুখ পায়, বা মানুহো কেতিয়াবা মানে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। তো যিসকল মানে এটা অনুৰোধ জনাইছোঁ যে যিসকলৰ গৰু মানে থয়, তো তেওঁলোকে মানে কি নিজৰ ঘৰতে গৰুখিনি যাতে মানে বান্ধি পিনে থয়। গধূলি হয়তো গৰুখিনি বিচাৰে যে ক'ত আছে কি নাই, আৰু সেইখিনি বান্ধি পিনে ঘৰত থয়। আৰু নহ'লেতো ধৰি লওক ৰাস্তাত এনেকৈ যদি গৰুখিনি সদায়তো দেখিছে আপোনালোকে, গৰুবোৰ একচুৱেলি ৰাস্তাতে থাকে, আৰু এনেকৈ থকা অৱস্থাত কি হয় লাষ্টত মানে মানুহৰ এক্সিডেণ্ট হয়, আৰু লগতে গৰুও মৰে। তো সেইটোৱে কথা, আপোনালোকে সেইটো চাব। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো ভালে থাকক আপোনালোকে, সুস্থ থাকক, বাই বাই।